মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আন্তৰিক স্বাগতম মোৰ পৃথিৱী, ভাৱনাৰ পৃথিৱীলৈ। Love is language that two hearts speak. আজি এই পৃথিৱীত আছে প্ৰেম মানে প্ৰেৰণা। অভিমানী মনটো অজানিতে উচুপি উঠে। কিয় জানো, মনটো ভাল লগা নাই। বন্ধ কোঠাটোৰ দৰ্জা খিৰিকীবিলাকৰ মাজত নিজক বিচাৰি ফুৰিলোঁ। এবাৰ নহয়, দুবাৰ নহয়, বহুতবাৰ ভাবিলোঁ, মোৰ মনটো নে শৰীৰটো বন্দী হৈ আছে। মনৰ দুৱাৰ খিৰিকীবিলাক খুলিব খুজিও খুলিব পৰা নাই। তথাপিও কোঠাটোৰ খিৰিকীখনৰ কাষলৈ গৈ খুলি দিলোঁ। বাহিৰৰ পৰা মৃদু বতাহ আহি কোঠাটো আৱৰি ল'লে। মনটো কিছু সজীৱ লাগিল। খিৰিকীৰে জুমি চাই দেখোঁ, ওখ ওখ ঘৰকেইটাৰ বাদে একো দেখা নেপালোঁ। খিৰিকীখন খুলিয়ে সেউজীয়া আৰু সেউজীয়া কোমল ঘাঁহনি, গছ লতা, পৰ্বত পাহাৰ, চৰাই চিৰিকটিৰে ভৰপূৰ দৃশ্য দেখা হ'লে মই পখিলা হৈ উৰি ফুৰিব পাৰিলোহেঁতেন। এইবাৰ মনৰ দৰ্জাখন খোল খাই পৰিল। চুইজাৰযোৰ পিন্ধি সাধাৰণ প্ৰসাধন অলপ সানি চুলিখিনি ঠিক কৰি মেলি ল'লোঁ। অলপ ওখ চেণ্ডেলযোৰ পিন্ধি দুপাট্টাখন আৰু বেগটো লৈ ৰুমৰ দৰ্জাখন খুলি দিলোঁ। বাহিৰৰ বতাহজাকে মোক সম্ভাষণ জনাই আগুৰি ধৰিলে। ৱাহ! মই চিৰিয়েদি নামি ৰাজপথত ভৰি দিলোঁ। পাছলৈ ঘূৰি নোচোৱাকৈ খোজৰ গতিবেগ বঢ়াই দিলোঁ। কাৰোবাৰ নীৰৱতাই মোক অস্থিৰ কৰি তুলিলে। চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল, কান্দিব নোৱাৰিলোঁ। বুকুখনত হুজুৰে কিহবাই পিন্ধা যেন লাগিল। অজানিতে বৈ পৰা দুধাৰ চকুৰ লোটক মচি ল'লোঁ। নিজকে নিজে প্ৰশ্ন কৰিলোঁ, মোৰ দুখ ক'ত? মোৰ ভুল ক'ত? ভাল পোৱাটো জানো পাপ নে অধৰ্ম? প্ৰেম মানে কি? এককভাৱে কেতিয়াও প্ৰেম হ'ব নোৱাৰে। দেশ প্ৰেম, মাতৃ প্ৰেম, ভগ্নী প্ৰেম, বন্ধু প্ৰেম হ'ব পাৰে। প্ৰেমৰ কোনো সময় বা বয়সৰ সীমা নাই। কোনোবাই ভাল পাওঁ বুলি ক'লেতো প্ৰেম হৈ নাযায়। প্ৰেমিক প্ৰেমিকাৰ মাজত প্ৰেম হ'বলৈ হ'লে মৰম, ভালপোৱা, আৱেগ, অনুভূতি, আত্মবিশ্বাস, দুখন হৃদয়ৰ আকুলতাত গভীৰ উপলব্ধি, অনুভৱ হ'ব লাগিব। সুখ দুখ, হাঁহি কান্দোনবিলাকো তাত চামিল হ'ব লাগিব। প্ৰেমৰ প্ৰেৰণাত অসম্ভৱ কামো সম্ভৱ হয়। প্ৰেৰণাই জীয়াই থকাৰ উৎসাহ আৰু উদ্দীপনা যোগায়। প্ৰেমৰ প্ৰেৰণাত বাস্তৱৰ লগত যুঁজিবলৈ জীৱনটো শিকায়। যাৰ প্ৰেৰণাত প্ৰতি পল অনুপল উশাহ নিশালৈ আগুৱাই আছোঁ, জীৱনৰ চকৰি ঘূৰি আছে। মাজে মাজে তোমাৰ মৌনতাই মোক বহুত বেছি অভিমানী কৰি তুলিছে। যোৱা বাটে পুনৰ উভতিলোঁ। মোবাইলটো হাতত লৈ খুলি কফিৰ পিৰলাত চুমুক দিওঁতেই হোৱাটছআপত দেখোঁ, বাহ! তোমাৰ SMS! বুজাব নোৱাৰা আনন্দত উৰি যাবলৈহে বাকী থাকিল। অৱশ্যে চৰাই হোৱা হ'লে উৰি গ'লো হয়। অভিমানী মনটো ক'ত হেৰাই গ'ল জানো?